নমস্কাৰ আপোনালোকে চাই আছে ৰাইনো নিউজ 24 আৰু আপোনাৰ লগত মই বৰ্ষা। ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে দেশৰ নিৰ্বাচন আয়োগে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাত্ৰ 25টা দিন বাকি। আগন্তুক নিৰ্বাচনৰ বাবে ৰাজ্যৰ দলসমূহে ভোট ভিক্ষা মাগিবলৈ আৰম্ভ কৰিছে। কিন্তু এইখন অসমতে দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰনাথ ভৰালীয়ে নিজৰ সমষ্টিৰ বাবে বিগত 5টা বছৰত কি কৰিলে চাওক ৰাইনো নিউজ 24ৰ এক এক্সক্লুসিভ ৰিপৰ্ট। প্ৰথমে দেৰগাঁও বিধানসভা সমষ্টিৰ ভবেন্দ্ৰনাথ ভৰালীৰ কাৰ্যকালত কিমান সমষ্টিটোৰ উন্নয়ন হল তাৰ কেইটামান সামান্য ভিডিঅ' চাও আহক। দেৰগাঁও সমষ্টিৰ অধীনস্থ মিঠা আমতলত এতিয়াও ৰাইজে নাপালে এটা বিশুদ্ধ খোৱা পানীৰ আঁচনি। চনৰ পৰা এতিয়ালৈকে বেজীজানৰ সমস্যাৰ সমাধান নহল। ভাৱলী চুকৰ পৰা মিঠা আমতল সংযোগী পথৰ জৰাজীৰ্ণ ৰূপে ৰাইজক জ্বলা-কলা খুৱাই আহিছে। হয়, আমি জানিবলৈ চেষ্টা কৰিম উক্ত সমষ্টিটোৰ অধীনস্থ এজন সাধাৰণ কৃষকে বিধায়কজনৰ সন্দৰ্ভত কি কয় শুনোচোন আহক। এনেকৈ বিশেষ নহয়, তেওঁ কিছুমান কাম কৰিছে, নকৰাও নহয় বাৰু, কিন্তু যদি ধৰক আপোনাৰ হেৰি হৈছে এইবিলাক মানে পোষ্টাৰ হেৰি মানে হেৰি কৰিছে আৰু যে ধৰক মানে আধাৰশিলা স্থাপন কৰা দেখিছোঁ আৰু বাকী য'তে ত'তে পানী বা যিকোনো জেগা সময়তে আমাৰ হেৰিয়ে কৰিছে আপোনাৰ ভৰালীয়ে তেখেতে কৈ দেখিছোঁ, কিন্তু কামে বনে তেনেকৈ বিশেষ হেৰি নাই, কিন্তু এইবিলাক কৰিছে আৰু পোষ্টাৰ চোষ্টাৰ মাৰি আপোনাৰ কি হেৰি আধাৰশিলা স্থাপন কৰা পাইছোঁ এইবিলাক আৰু য'তে ত'তে। কামৰ নামত একো নকৰিলে বিগত 5 বছৰত। এতিয়া আধাৰশিলা স্থাপন কৰা দেখিছে মাত্ৰ বিধায়কজনৰ কামত সন্তুষ্ট নহয় কৃষকো। দেৰগাঁও বিধানসভা সমষ্টিৰ অধীনস্থ উত্তৰ পশ্চিম যোৰহাটৰ এটা অতি গুৰুত্বপূৰ্ণ পথ বালিগাঁও ভাৱলী চুকৰ পৰা মিঠা আমতল সংযোগী পথ। কিন্তু এই পথটো আজিলৈকে একো উন্নয়ন নহল। উত্তৰ পশ্চিম যোৰহাট এটা অতি কৃষি প্ৰধান অঞ্চল। যোৰহাট নগৰৰ প্ৰায়খিনি শাক পাচলিৰ চাহিদা পূৰণ হয় উত্তৰ পশ্চিম যোৰহাটৰ পৰা। কিন্তু বেজীজানে 2004 চনৰ পৰা কৃষকৰ সমস্যাৰ সৃষ্টি কৰি আহিছে। নিৰ্বাচনত সকলো দলে বেজীজানক লৈ প্ৰতিশ্ৰুতি দিয়ে, বাস্তৱত সকলো ফুটুকাৰ ফেন। সেয়ে এইবাৰ কৃষক ৰাইজৰ আহ্বান, যোগ্য প্ৰাৰ্থীক ভোট দিব ৰাইজে। বিগত সময়ত প্ৰয়াত বিধায়িকা আৰতি কছাৰীৰ প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকায়ো বেজীজানক লৈ প্ৰতিশ্ৰুতি দিছিল, কিন্তু কাৰ্যত একো নকৰিলে। সময়েহে ক'ব এইবাৰ উত্তৰ পশ্চিম যোৰহাটৰ দেৰগাঁৱৰ সমষ্টিবাসীৰ ৰাইজে কাক নিৰ্বাচিত কৰে। কিন্তু ক'বই লাগিব যে কি কংগ্ৰেছ, কি এজিপি, কি বিজেপি প্ৰাৰ্থীক এই সকলো দলৰ প্ৰতি ৰাইজৰ কোনো বিশ্বাসেই নাই, সেই কথা ৰাইজৰ মুখেৰে প্ৰকাশ কৰিছে। যোৰহাটৰ পৰা বিদ্যাধৰ কলিতা ৰিপৰ্ট, ৰাইনো নিউজ 24।